District Amaipu Bijoy Terana Kahai Pen Danglo Dapini Chetong Rapsar Board Chairman Getoan District Committee of Kacharat Amaipu Getoan Dr. Tuliram Ronghan Dr. Tuliram Ronghan Dr. Tuliram Ronghan BJP BJP Team Karbi Anglong Team Karbi Anglong Bharat Mata Ki Bharat Mata Ki Bharat Mata Ki Hemple Lungleti No Turmaste No Turmaste Bharat Mata Ki Dr. Tuliram Ronghan Itu lagi foto session lo isia historik kasong lo lagi Burki molo lapen long la nang itu miklem kita calo nastami member rapeto ha 1200-1500 মান ভোটাৰ হ'ব কাৰণ ইয়াত নিলিপ কনস্টিটুৱেন্সিটো থাৰ্ড ফেজ হৈছে দেওপানী কনস্টিটুৱেন্সি সেকেন্ড ফেজ হৈছে জইনিং কৰা এতিয়া সুৰপথাৰ লিডাৰ্ছ বিলাক আহিছে কনস্টিটুৱেন্সি এনে ধৰণৰ বিশেষকৈ এপিএছএলসি দলে ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে আৰু যোগদান কাৰ্যসূচী আছে 21 তাৰিখে 22 তাৰিখে যোগদান কাৰ্যসূচী আছে আকৌ আমাৰ কৰগান্ধী কনস্টিটুৱেন্সি থাৰ্ড ফেজ হ'ব সেকেন্ড ফার্স্ট ফেজ সেকেন্ড ফেজ এটা থার্ড ফেজ আৰু এটা আমৰেং কনস্টিটুৱেন্সি ফুল ফেজ হ'ব এটা প্ৰায় আমৰেং আৰু কপলি মিলি প্ৰায় 6000 কৈ অধিক যোগদান কৰিব অহা 24 তাৰিখে বিশেষকৈ কংগ্ৰেছ আৰু এপিএছএল এই দুটা দলে যোগদান কৰিব অহা 24 তাৰিখে এনে ধৰণৰ কাৰ্যসূচীবিলাক আমি কৰি আছো এতিয়াতো বাৰিষা দিনত আমি বিশেষকৈ লিডাৰ বিলাক আমি নিমন্ত্ৰণ কৰিছো কিন্তু ৰাজ্য ওলাই আহিছে লিডাৰৰ জইনিং কৰা কাৰ্যসূচী আজিও কনস্টিটুৱেন্সিৰ সভাপতি কনস্টিটুৱেন্সিৰ নেতা বিলাকৰ সভাপতি উপসভাপতি ভাইচ প্ৰেচিডেণ্ট ইউথ ফোনত এইবিলাকে যোগদান কৰাইছে গতিকে তেওঁলোকে মানুহবিলাক গম পাইছে কাৰণ এপিএছএলসি যিজনে ব্যক্তি তেওঁতো মনোহজা কথাবিলাক কৈ আছে আৰু যিটো নেকি তেখেতে অপপ্ৰচাৰ কৰি আছে এই গোটেইখিনি মানুহে গম পাইছে কাৰণ কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠী বসবাস কৰা মানুহবিলাকে সহজ সৰল মানুহবিলাক যদি বেছি মিছা কথা ক'লে এটা দুটা বছৰমান শুনিব পাৰে কিন্তু বেছি বছৰ যদি কয় মিছা কথা কৈ থাকিলে তেওঁলোকে মানে বিয়া পায় গতিকে বিয়া পোৱাৰ কাৰণে আজি প্ৰত্যেক সমষ্টিও এমচি সমষ্টিও যে তেওঁলোকৰ দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে বিশেষকৈ দুটা পাৰ্টি কংগ্ৰেছ আৰু এপিএছএলসি এই দুটা পাৰ্টিয়ে যোগদান কৰিছে এতিয়া মানুহ আপোনালোকে গম পাব এবাৰো জিকা নাই এটা সমষ্টি তেওঁলোকে আজিলৈকে এমইচিও নাই টাউন কমিটিও জিকা নাই আৰু বিধানসভা চিটো এবাৰো জিকা নাই এমপিও দুবাৰ খেলিছে জিকা 5 বাৰ এতিয়ালৈকে জয়গাথাৰে খেলিছে 5টা নিৰ্বাচনত লিখাও তেওঁ এবাৰো জিকা নাই গতিকে মানুহে গম পাইছে তেওঁ সদায় মিছা কথা কয় আৰু কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কামত তেওঁ সদায় বাধা দিয়ে এইটোৰে ৰাইজে পায় কাৰ্বি আংলঙৰ যুৱক যুৱতীও সংস্থাপন পাব সেই সংস্থাপন পোৱাটো তেওঁ নিবিচাৰে কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীয়ে একেলগে আমি আছো এতিয়া সেইটো মৰম প্ৰীতি যিটো আছে সেইটো তেওঁ নিবিচাৰে কাৰ্বি আংলঙৰ চুকে কোণে ডেভেলপমেণ্টৰ কামটো হৈ আছে সেইবিলাক তেওঁ নিবিচাৰে গতিকে তেওঁতো আমাৰ এন্টি ডেভেলপমেণ্ট এন্টি আনএমপ্লয়মেণ্ট এনেকে ধৰণৰ তেওঁতো কাম কৰি আছে গতিকে ৰাইজে মানুহে গম পাইছে এতিয়া ওলাই আহিছে দেখিছে নে কাৰ্বি আংলং কি স্বাধীনতা তেওঁ খালি মনোহজা কথাই কৈছে এইটো ৰাজনীতি ষড়যন্ত্ৰ পলিটিকেল কনস্পিৰেচি তেওঁ কৰিছে তেওঁতো মনোহজা কথাই আহিছে গতিকে এইটো একো নাই তেওঁ ইয়াত কাৰ্বি আংলঙৰ কথা কি জানিব ইয়াত আমিতো আপোনালোকৰ লগত মিলি জুলি আছো এতিয়া আপোনালোকৰ মিডিয়াৰ লগতো মিলিছো সকলো জাতি জনগোষ্ঠীৰ আমি সংঘাত হোৱা নাই কাৰ্বি আংলং এতিয়া নৰেন্দ্ৰ মোদীৰ চেষ্টাৰ ফলত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আশীৰ্বাদত আমি 6টা উগ্ৰপন্থীৰ লগত আলাপ আলোচনা এতিয়া স্থায়ী শান্তি হৈছে কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত আপোনালোকে দেখা পাইছে নেকি কাৰ্বি আংলং স্থায়ী শান্তি হৈছে
আগতে আপোনালোকে দেখা পাইছে এইটো জাতিৰ লগত সংঘাত, কোনো জাতিৰ লগত সংঘাত হোৱা নাই। গতিকে তেওঁলোকে মনোসজা কথা কংগ্ৰেছৰ কাৰ্বি আংলং আছে নেকি আপোনালোকে জানে, আৰু কংগ্ৰেছৰ এপিএছআৰচি এতিয়া নাইকিয়া হৈ আছে, আপোনালোকে দিনে দিনে যোগদান কৰিছে আৰু তেওঁলোকৰ মিটিং কৰা জেগাৰে নিজৰ কাৰ্যালয়তে মিটিং কৰিছে, বেলেগ তাতে কোনো পাব্লিক মিটিং কংগ্ৰেছ হওক এপিএছআৰচি হওক কোনো মিটিং কৰা সভা তেওঁলোকৰ বা বেলেগ সভা তেওঁলোকক কৰা কিবা আছে নেকি আপোনালোকে মিডিয়াৰ জৰিয়তে মই কৈছো, আপোনালোকে দেখাই দিয়কচোন, মোক এটা দিয়ক আপোনালোকে ভিডিঅ' যে তেওঁলোকৰ আজি তেওঁলোকে ইয়াত আহিছে যোৱাকালি কাৰ্যালয় কিমান 70-80 জন মান হ'ব, আপোনালোকে দেখা পাইছে 70-80 জনো নাই নেকি, মই হিচাপ কৰা মতে 71 মান আছে।